তো সময় আছিল 1996 1996 পঞ্জাবৰ দুজন ল'ৰা এজনৰ নাম আছিল প্ৰদীপ চাইনি এজনৰ নাম আছিল বিজয় চাইনি দুয়ো ভায়েক আছিল ককাই ভায়েক বিজয়ৰ বয়স আছিল সেই সময়ত 19 বছৰ প্ৰদীপৰ বয়স আছিল সেই সময়ত 23 বছৰ প্ৰদীপ ডাঙৰ তো সেই সময়ত কি হৈছিল পঞ্জাবত মানুহকে আতংকবাদীৰ লগত জড়িত হৈ থকা সন্দেহত পুলিচে মানে অলপমান এই কৰিছিল আৰু অলপমান দিগদাৰ দিছিল আৰু তো প্ৰদীপ আৰু বিজয়কো পুলিচে মানে খুব সুধি থাকে যে আতংকবাদীৰ লগত জড়িত আছে না নাই বা কিবা কিবি প্ৰব্লেম আৰু সেই প্ৰব্লেমৰ কাৰণে তেওঁলোকে ভাবিলে আমি নিজৰ দেশখন ভাৰতখন এৰি গুচি যাম ক'ত যাম ইংলেণ্ড গুচি যাম কিন্তু গুচি যাবলৈ না সেই সময়ত পইচা আছিল না পাছপোৰ্ট আছে না কিবা আছে না ফ্লাইটত টিকেট আছে মানে লিগেলি যাব নোৱাৰে এতিয়া ইলিগেলি বহুত চেষ্টা কৰিলে তেওঁলোকে যোৱাৰ কাৰণে যে কাবাৰ মানে মনে মনে এনেকৈ কাবাৰ সূত্ৰৰে কোনোবা এজেঞ্চি যদি মনে মনে পঠাব পাৰে আমাক ইংলেণ্ড কিন্তু বহুত চেষ্টা কৰিও নোৱাৰিলে আৰু শেষত বিজয় চাইনি আৰু প্ৰদীপ চাইনিয়ে ভাবিলে যে আমি এইবাৰ নিজে চেষ্টা কৰিম পলাই যোৱাৰ কাৰণে 1996 ছেপ্টেম্বৰত দিল্লীলৈ আহিল আৰু ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ কাষত এটা ৰুম ল'লে যে কেনেকৈ আমি এখন প্লেইনত গৈ মনে মনে উঠিব পাৰোঁ যিখন প্লেইন ইংলেণ্ড যায় তো প্ৰায় 2 মাহ মান থাকিলে এয়াৰপৰ্টৰ চাৰিওফালে অলপমান চালে আৰু যে ক'ত কেনে কি আৰু 2 মাহ পিছত একদিন মনে মনে কি কৰিলে প্লেইনৰ ভিতৰততো সোমাব নোৱাৰে তো এখন প্লেইন ব্ৰিটিছ এয়াৰৱেৰ এখন প্লেইন যিখন ব্ৰিটিছ যাব ইংলেণ্ড যাব সেই প্লেইনখনত চব লাগেজ টাগেজ দিয়া হ'ল মানুহ উঠিলে প্লেইনখন যাব আৰু সাজু হৈছে আৰু এনেতে মনে মনে সিহঁতে গৈ পিনে প্লেইনৰ যি লেণ্ডিং গিয়াৰ থাকে সেই লেণ্ডিং গিয়াৰত দুয়োফালে দুটা গিয়াৰ সেই গিয়াৰত দুয়োজন ককাই বহি থাকিল মানে লেণ্ডিং গিয়াৰত অলপমান ঠাই থাকে যেতিয়া লেণ্ডিং গিয়াৰটো ওপৰত মানে উঠাই দিব ন প্লেইনখন উৰাৰ পিছত তেতিয়াও তাত অলপমান ঠাই থাকে যি ঠাইত এজন মানুহ চুপ চুপ মনে মনে এনেকৈ সোমাই থাকিব পাৰে কিন্তু হয়তো বিজয় আৰু সন্দীপে জনা নাছিল যে অলপ ওপৰত উঠাৰ লগে লগে প্ৰায় অক্সিজেন কমি যাব কেনে এটা আৱাজ হ'ব ইঞ্জিনৰ তাৰ উপৰিও 40,000 ফিট ওপৰত যেতিয়া উঠিব বৰফ হৈ যাব -40 ডিগ্ৰী ইমানমান চেলচিয়াছত যাব সঁচাকৈ ইমান ৰিচাৰ্চ তেওঁলোকে কৰাই নাছিল তো মনে মনে গৈ বহি থাকিলে আৰু ব্ৰিটিছ এয়াৰৱেৰ সেই ফ্লাইটখন ষ্টাৰ্ট হ'ল দিল্লীৰ পৰা লণ্ডনলৈকে ইংলেণ্ডলৈকে প্ৰায় 10 ঘণ্টা জাৰ্ণি তো 10 ঘণ্টা পিছত ইংলেণ্ডৰ হিথ্ৰ' এয়াৰপৰ্টত সেই প্লেইনখন লেণ্ড হ'ল এনেকৈ এয়াৰপ্লেইন গৈ পালে ইংলেণ্ড এতিয়া ইহঁত বা আছে নে নাই শুনি থাকক একদম সঁচা কাহিনী এটা আচৰিত কাহিনী এইটো তাৰপিছত যেতিয়া ফ্লাইট এখন নামে কি হয় পোনপ্ৰথমতে মানুহৰ লাগেজ বেগ এইবিলাক গুচাই থাকোঁতে এই লাগেজবিলাক গুচোৱা মানুহ এজনৰ চকুত পৰিল যে এজন মানুহে কোচমোচ খাই লেণ্ডিং গিয়াৰটোৰ ওপৰত মানে বহি আছে ফ্লাইটখন পৰিলেতো লেণ্ডিং গিয়াৰত নমাই দিছে ন দেখা পাইছে এনেকৈ তাৰপিছত লগালগ হাল্লা লগাই দিছে যে কোনোবাই মানে সেই হ'ল তাৰপিছত তাৰমানে একদম বেহুজ হৈ আছে সেই মানুহজন তো লগে লগে সেই মানুহজনক তাৰ পৰা মেডিকেল লৈ যোৱা গ'ল ইংলেণ্ডৰ মেডিকেল আৰু ইংলেণ্ডৰ মেডিকেলত 4 দিন ট্ৰিটমেণ্ট হোৱাৰ পিছত সেই ল'ৰাজনে চকু খুলিলে আৰু সেই ল'ৰাজন আছিল প্ৰদীপ মানে ডাঙৰ ভায়েক আৰু প্ৰদীপে চকু খোলাৰ লগে লগে ক'লে মোৰ ভাই ক'ত বিজয় ক'ত তাৰপিছত ইহঁতে ক'লে কোন বিজয় আমি আপোনাকহে পাইছোঁ আপোনাৰ লগততো আৰু কোনো নাই আৰু ডক্তৰৰ মাথা নষ্ট হৈ গৈছে যেতিয়া প্ৰদীপে সম্পূৰ্ণ কাহিনীটো কৈছে যে ডক্তৰৰ মাথা নষ্ট যে কেনেকৈ সম্ভৱ হ'ব পাৰে ইমান ঠাণ্ডাত 40,000 ফুট ওপৰত উইথাউট অক্সিজেন লেভেল ইমান আৱাজ কেনেকুৱাকৈ এজন মানুহ জিন্দা থাকিব পাৰে আৰু ডক্তৰে বহুত ৰিচাৰ্চ কৰাৰ পিছত গম পোৱা গ'ল যে যেতিয়া ফ্লাইটখন উৰিব ধৰিলে কিছু ওপৰ হোৱাৰ লগে লগে প্ৰদীপৰ বডিটোই ৰিয়েক্ট কৰা বন্ধ কৰি দিছিল মানে বডিটোত একো ৰিয়েকশ্যন নাছিল পুৰা ফ্ৰিজ হৈ গৈছিল মানে পেৰালাইচিছ হৈ যোৱাৰ দৰে হৈ গৈছিল তেওঁৰ বডিটো সেইকাৰণে হাজাৰ ঠাণ্ডা হওক আৱাজ হওক একো গমেই পোৱা নাছিল আৰু বেহুজ হৈ গৈছিল আৰু বেহুজ হৈ যোৱাৰ কাৰণে প্ৰদীপ বাচি গ'ল